গাইছ তেনেহ'লে ঘৰত আজি বাহিৰত আও বেথা বেবা আও সো হে গাইজ গুড মৰ্নিং আজি ব্লগটো মৰ্নিঙে ষ্টাৰ্ট কৰিলোঁ চ' নিউ ব্ৰাছ মানে নতুন যিকোনো বস্তু এটা ইউজ কৰিব মানে যদি পায় মজা এটা বেল ফিলি খায় যেনেকৈ স্কুলত যদি আমি এটা কপি কিনিলোঁ নতুন কপি এটা কিনিলোঁ নতুন কপি এটা কিনিলে সেইটো ফাৰ্ষ্ট পেজটো লিখা তাৰপিছত আৰু মন নোযোৱা যেনেকৈ কি নতুন পেন এটা ল'লোঁ বাট পেনেদি প্ৰথম পেনটো দি কিনে লিখা চ' ব্ৰাছ আজি ব্লগটো লৈ আপোনালোকক স্বাগতম জনালোঁ তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' তাই এতিয়ালৈ শুয়ে আছে নেন্সি এই মাত্ৰ মোৰ ভিডিঅ' আৱাজ শুনি পেলাই উঠিছে শুয়ে আছে তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰ চ' গাইজ ষ্টাৰ্ট কৰোঁ আৰু মোৰ লগত নেন্সিও ৰাতিপুৱা অলপ মানে কি আৰু 7:30মান বাজে আৰু ৰ'দ ওলাইছে কোনোবা এতিয়া গাইজ এই ৰ'দটো ওলোৱাৰ কাৰণে বহুত মানুহ মানে ধৰণৰ পৰা প্ৰাৰ্থনা কৰিছিল যাতে ৰ'দটো আহি গৈছে জানে বানপানীত কি হৈ আছে আমাৰ অসমখন Đừng được rồi, nên đi. Guys, তেনেহ'লে ঘৰত আজি বাহিৰত মোৰ লগত বাহিৰত ওলালে চব বস্তু বাহিৰতে নহ'লে ঘৰতে ডাঙৰ ৰাতিপুৱা মৰ্ণিঙত যাওঁ বাট এইকেইদিন লৈ যোৱা নাই এনে লৈ গৈ আছোঁ বাহিৰত মানে কি আৰু এইখিনি জেগাত এইখিনি একদিন তোমালোকক আমাৰ হোম টুৰ দিব লাগিব ঘৰৰ ওপৰতে বস্তুটো দেখাম চ' এইটো বস্তু আমাৰ পৰা এইটো ৰুমটো দেখাৰ পিছত মাজত মই ব্লগ বনাওঁ আৰু এইটো তলত এটা ৰুম আছে আমাৰ সেইটো দি চিৰি দি যাব লাগে সেইটো দি কিনে চ' এটা হোম টুৰ বনাম আৰু হেই গাইজ এইটো ইন্ট্ৰটো কৰিয়ে দিল তো মানে মানে মোক কৈ গৈছিল যে কি মানে ওপৰ ৰুমত গৈছে মোক কৈছিল যে কি চাওমিন বনালে ভাল আছিল বনাবা নেকি তো মই বনাই ল'লোঁ দুজন মানুহৰ কাৰণে ইমান টাইমটো নালাগিল তো মই বনাই ল'লোঁ তো ইয়াক এতিয়া মাতি আছোঁ শুনা নাই ওপৰ ৰুমত কাৰোবাৰ লগত কথা পাতি আছে কোনোবা মানুহ আহিছে তো কথা পাতি আছে ইয়াক মাতি আছোঁ যে ইয়াৰ ৰিয়েকশ্যনটো চেক কৰিম মানে কেনেকুৱা কৰি মানে ইয়াৰ ৰিয়েকশ্যনটো চেক কৰিম আৰু মানে পটককৈ এটা বস্তু মানে পাই গৈছে আৰু লগে একচুৱেলি ঘৰত থাকিলে ইয়াক মেগী চাওমিন বা এনেকুৱা টাইপ কিবা লাগি থাকে নহ'লে মানে ইয়াৰ মনটো নামানে খোৱাৰ কাৰণে নহয় মানে মনটো নামানে আৰু লগা হ'লে নিজে বনাই কিনে খাব কিন্তু লাগে আৰু ইয়াৰ তো আহক ইয়াৰ ৰিয়েকশ্যনটো চেক কৰিম তাৰ চাওমিনটো মই ওলাই থৈ দিছোঁ ৰিয়েকশ্যন চেক কৰিম তাৰ আগত আপোনালোকে একবাৰ ব্ৰহ্মপুত্ৰৰ পানী চেক কৰক কিমানখিনি বাঢ়িছে এইটো চাক ব্ৰহ্মপুত্ৰৰ পানী এই গ্ৰীণ যোনবোৰ যাই আছে এইবোৰ হ'ল য'ত বানপানী হৈছে তাৰে ঘাঁচ ফুচ গেলা এইয়া মনৰ যোনটো মই পানী দিয়ে বুলি কৈছিলোঁ পানী উঠাই এইটো অলপমান আছে যে ডুব যাব বুলি এতিয়া কমিছে কালি ৰ'দত কালি ইমান ৰ'দ দিছে বহুতে কমিছে সেইটো শৰাইঘাট দলং এইখন ব্ৰহ্মপুত্ৰ এইটো হৈছে জংঘল আৰু এইফালে কীৰ্তনৰ আৱাজ যদি শুনা পাইছে পাবই অম্বুবাচী মেলাৰ কাৰণে ইয়াতে বহুত মানে নতুন ৰাস্তা বনানি হৈছে ন ইফালে তো অম্বুবাচী মেলাৰ কাৰণে বহুত সাধুবোৰ যাই আছে ইফালেদি তো কীৰ্তন কৰি ইয়াতে আছে এইখিনি জেগাত ইয়াতে কেইটামান ঘৰো বনাই দিছে বিল্ডিং কোৱাৰ্টাৰ টাইপ বনাই দিছে সিহঁতক মানে আহিলে থকাৰ কাৰণে মানে ৰেষ্ট আৰু আহিলে ইয়াৰ ৰিয়েকশ্যনটো চেক কৰিম তো তেতিয়া ভিডিঅ'টো চাই থাকক আৰু একবাৰ চাওমিনটোও চাই লওক এইটো হ'ল তাৰ চাওমিন মই ওলাই থৈ দিছোঁ বন্ধাকবি কেঁচা বন্ধাকবি লাগে ইয়াক তো ওলাই থৈ দিছোঁ আৰু এইফালে অহাই নাই এতিয়ালৈকে তো আহক তাৰপিছত চান করবা না তুমি চান করবা না হ্যাঁ এত গরম চান করবা না চলো
आओ ডিঙিত পাব দেখতে হারাম দেখা যায় হাতেদি খুলি দিছে হাতেদি খুলি লৈছে তো কি কৰি আছে আপুনি মই নেন্সি গা ধোৱা তৈয়াৰী কৰি আছো বাট তাই গা ধুব বিচৰা নাই ইমান গৰম লাগি আছে মই গা ধুম এতিয়া গাইছ কি কৰিম আৰু কি স্নান করবে না গরম লাগতেছে না चलो आ जाओ आओ आओ मार दूं জলিয়া বুনুর দরে ডাঙি লৈ যোৱা ইয়াক কোলাত ऐसा क्या हुआ ए मा कसम মোক এৰি দি বুলি কৈছো এৰি দি যাৰ পৰা বাকি কে লাজে পরে ওই कितना चूतिया काटेगा मेरा कितना भाई चूतिया काटने की एक हद होती है कभी कभी रुक जाते होते हैं जरूरी नहीं है कि काटते ही चले जाओ रंजी साहब माथा गरम है मैं बिस्तर ना भागी नहीं रंजी এই দুপা বই तुला भी ना এই বিছনা খেলবি आओ बैठा बे आओ আরেকটু দেখবেন আমি বেটা বেঁধেছি গাইস বেয়া পাইছি না গা ধুব কেনেকে যুঁজিব লগা হৈ আছে বিছনা পৰা নোলায় এ মাইছি বোলে মাইছে মা এই খিড়কি দি চোৱাচোন মাইছি বোলে কুলাত লৈ লোৱা কুলাত লৈ লোৱা গাইস মই সফল হৈছো যেটো মাৰব লাগে ৰব মই বেলটো মাৰি লওঁ ইয়াৰ এয়া বেল So guys, ana ka bodi ka thau par jao guys tao jao nahi sara ससुराल ले जाने की गाइस एक ससुराल ले जावा लगा ये वाह ये हाथ से करके रखे से करते थे चल बाय बाय पायलट ना पायलट ইয়াক একবাৰ পানী দিয়াৰ পিছত ঠিক হৈ যায় বাথৰুমত আনাটো এটা যুদ্ধত যোৱাহে নহয় গা পা ধুৱাই পেলাই লগ পাই আছো অতি সোনকালে সো গাইস মই গা পা ধুই ললো নেন্সিও গা পা ধোৱা হৈ গ'ল ভাতটো খাওঁ ভাতটো খাই পেলাই বাস আজি বেছি দীঘল নকৰো এইখিনিতে সামৰি লম ভাতটো খাই পেলাই অলপ কথা পাতি আছো সো গাইস সেই মেকুৰীটো তাতে সেইটো কাৰণে ইয়াক দেখা পাইছা ইয়াক কাৰ ঘৰত আছে তই কাৰ ঘৰত আছে দে কৈ নেন্সি কৈ তো গাইস ভিডিওটো এতে এন্ডিং কৰিম মানে বহুত লম্বা হৈ যাব নহলে ভিডিওটো তো এইপিনে পানী খাই আছে অলপ আগতে মেকুৰী খেদি কিনে আহিলে কষ্ট হৈছে না সেইকাৰণে সো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিবা লগত এটা বেল আইকন আছে এটা বেল আইকনটো দবাই দিবা पारी निकाल के बात कर रहे बाबा নহলে তোমালোকে নোটিফিকেশন নাপাবা তো টিল দেন বাই বাই लाइक मारो बहुत ज्यादा जरूरी है लाइक करना मैं बता नहीं सकता बस लाइक मारो